আজি লামডিং সমষ্টিত ২৭,৪০০ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল। হোজাই জিলাৰ লামডিং আৰু হোজাই দুইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। এতিয়া বিনাকান্দি থাকিব। কোনোবা এটা দিনত আমি বিনাকান্দিটো এই পুঁজি বিতৰণ কৰিম। বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই বুলি কেনেকৈ জানিলে? জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল? তেওঁলোকে উপস্থাপন কৰি আছে। তেওঁলোকে ক'ৰ পৰা পঢ়িলে? ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এটা জাজেহে ক'ব। এটা আপুনি মই কেনেকৈ কওঁ? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? দেখা গৈছে অখিল গগৈয়ে AIDF দল ভংগ কৰি কংগ্ৰেছৰ লগত চামিল হ'ব। তেওঁলোকৰ কথা। আপোনাক চেলেঞ্জ দিছে অখিল গগৈয়ে, তাত গৈ আপোনাক ইলেকশ্যন খেলিব লাগে, নহ'লে নহ'লে অখিল গগৈ কোন? অখিল গগৈ আমাক চেলেঞ্জ দিবৰ কাৰণে অখিল গগৈ কোন? তেওঁৰ পৰিচয়টো দিয়কচোন। তেওঁৰ কেইজন বিধায়ক আছে, কিমান ডাঙৰ দল, তেওঁ কি কি অসমত কৰিলে আজিলৈকে, এটা লিষ্ট এটা দিয়ক মোক। গতিকে তেওঁৰ কথা সুধিলে তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয়। আজি কংগ্ৰেছক গালি পাৰে, কালি ভাল কয়, পৰহি বেয়া কৰে। গতিকে তেওঁৰ কথাত মই কিয় উত্তৰ দিব লাগে? কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে যে অসমতো ইলেকশ্যন আহি আছে, অসমত তেওঁলোকৰ বিজেপিয়ে ভোট চুৰ আৰু ইভিএমৰ জালিয়াতি কৰিব বুলি নকৰিলে হ'ল নহয়। তেওঁলোকে চাই থাকিলে হ'ল। তেওঁলোকৰ BLA আছে, অসমত তেওঁলোকৰ লাখ লাখ কাৰ্যকৰ্তা আছে, ইমান ডাঙৰ দল, তেওঁলোক থাকোঁতে কোনে ভোট চুৰি কৰিব পাৰিব? তেওঁলোকতো অসমৰ সকলো ঘৰে ঘৰে নাই জানো? তেওঁলোক এটা ইমান ডাঙৰ ৰাজনৈতিক দল, তেওঁলোক থাকোঁতে কেনেকৈ কোনে ভোট চুৰি কৰিব পাৰিব? গণ্ডগোল হৈ যাব। বদৰুদ্দিন নাজমুলে এটা কথা কৈছিল ছাৰ যে লুৰিণজ্যোতি আৰু অখিল গগৈ আহিব লাগে, আমাৰ বিৰোধী শক্তি বাঢ়িব লাগে। তেওঁ এতিয়া ৱাক অভাৰ দিলে। মই এটা কথা কৈ আছোঁ কি, আপোনালোকে মোক এজনে সুধিব বদৰুদ্দিনে এইটো কৈছে, এজনে ক'ব অখিলে এইটো কৈছে, এজনে কৈছে কংগ্ৰেছে এইটো কৈছে। তাৰমানে মই গোটেই ৰাতি কাম বাদ দি ৰীল চাই থাকিব লাগিব কোনে কি কৈছে। ৰীল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো? কথাটো কি কৈছোঁ যে আপুনি যেতিয়া মোক এই প্ৰশ্নবিলাক কৰে, প্ৰথম মই এতিয়া ৰাস্তাত যাওঁতে ফেচবুক আৰু ইনষ্টা চাই যাব লাগিব, নহ'লেতো মই বুজি নাপাম এইবিলাক কোনে কি কৈছে।